ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মৰ্ণিং পাৰ্চেল ৰিচিভ কৰাৰ পৰা আৰু এইটো হৈছে মোৰ দিনটোৰ ছেকেণ্ডটো পাৰ্চেলকেইটা আহিলে যে মনটো কেনেকুৱা ফূৰ্তি লাগি যায় আপোনালোকৰ হয়নে বাৰু তেনেকুৱা আৰু আবেলি সময়ত মুনুৰ লগত অলপমান ওলাই আহিছিলোঁ শ্বপিং কৰিবলৈ এয়া আমি চাদৰ মেখেলা চাই আছোঁ আৰু এইফালে মুনু ট্ৰাই কৰি চাই আছে ওপৰত আমাৰ ইমান পচন্দ নহ'ল কাৰণে আকৌ তলৰ ফ্ল'ৰলৈ গুচি আহিলোঁ আমি আহিছিলোঁ মঞ্জু চিল্কলৈ আৰু মিৰৰখন দেখি মোৰ আউটফিটটো এবাৰ দেখুৱাই দিলোঁ আপোনালোকক আৰু এইফালে ময়ো চাদৰ মেখেলা ট্ৰাই কৰি চালোঁহি এইকেইযোৰ যে মোৰ ইমান মৰম লাগিছিল নহয় আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু ইয়াৰে ভিতৰত এযোৰ লৈছোঁ আপোনালোকে গেছ কৰকচোন বাৰু কোনযোৰ ল'লোঁ তাৰপিছত আহিলোঁ আমি চেণ্ডেলৰ দোকানলৈ কইনাৰ কাৰণে এইযোৰ চেণ্ডেল লৈছোঁ তাই আগতে এইযোৰ চইচ কৰি থৈ গৈছিলে আৰু তাৰপিছত আহিলোঁ আমি কিৰণ কালেকশ্যনত ইয়াতো মোৰ দুটামান বস্তু আছিলে তো ইয়াৰ পৰা ল'লোঁ আৰু তাৰপিছত সোমালোঁ কছমেটিক্সৰ দোকানত মুনুৰ মেহেন্দি কিনিবলগীয়া আছিলে কাৰণ তাই কাইলৈ মেহেন্দি কণ্টেক্ট আছে আৰু এইফালে তাই পূৰা খোজকাঢ়ি এনজয় কৰি আছে যিহেতু আহোঁতে সন্ধিয়াই হ'ল গতিকে দুইজনে খোজকাঢ়িয়ে ঘৰলৈ গুচি আহিলোঁ আৰু এইফালে ৰাতি মৰিগাঁওখন আপোনালোকক দেখুৱাই দিছোঁ আজিলৈ আহিছোঁ তেন্তে